নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে কামাণ্ডত এপ্লাই কৰিম বুলি ভাবিছা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তোমালোকে হয়তো কিছুমানে ভাবি আছা তোমালোকৰ কামাণ্ডত এপ্লাই কৰিব হ'লে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব পাৰে। যিসকলে আগত অসম পুলিচত এপ্লাই কৰিছা তোমালোকে সকলোৱে গম পোৱা যে তোমালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হয়, তোমালোকে সকলোৱে গম পোৱা। আৰু যিসকলে নাজানা তোমালোকে সকলোকে চাই থকা ভিডিঅ'টো। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা, তেতিয়া নতুন আপডেটখিনি প্ৰথমে তুমি পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ আহিছোঁ তোমালোকৰ পাছপোৰ্ট চাইজ ফটো এখন প্ৰয়োজন হয়। ৰিচেণ্ট তোমালোকৰ পাছপোৰ্ট চাইজ ফটো এখন প্ৰয়োজন হয়, এইটো তোমালোকে সকলোৱে গম পোৱা। আৰু ছিগনেচাৰ এটা প্ৰয়োজন হয়, এই দুটা তোমালোকে সকলোৱে গম পোৱা। এপ্লাই কৰা সকলো গম পোৱা, নকৰা সকলো গম পোৱা। তোমালোকৰ ছিগনেচাৰ আৰু পাছপোৰ্ট চাইজ ফটো এখন লাগে বুলি। এতিয়া হৈছে তোমালোকৰ ডকুমেণ্টছৰ ক্ষেত্ৰত কি লাগিব পাৰে। ডকুমেণ্টছৰ ক্ষেত্ৰত তোমালোকৰ HSLC চাৰ্টিফিকেট লাগি যাব পাৰে, কাৰণ HSLC চাৰ্টিফিকেট তোমালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন হৈ থাকে আৰু সেই চাৰ্টিফিকেটখন তোমালোকে আপলোড কৰিব লাগিব নিশ্চয়। 2 নম্বৰত তোমালোকৰ প্ৰয়োজন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, যিটো তোমালোকৰ হাই কোৱালিফিকেশ্যন চাৰ্টিফিকেট থাকে, পাছ তোমালোকৰ চাৰ্টিফিকেট থাকে। সেই চাৰ্টিফিকেটখন তোমালোকে আপলোড কৰিব লাগিব নিশ্চয়। মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হায়াৰ ছেকেণ্ডেৰী পাছ, তোমালোকৰ যিখন হাই কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেইখন তোমালোকে আপলোড কৰিব লাগিব। 3 নম্বৰত তোমালোকৰ প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট, এইটো তোমালোকৰ মাষ্ট ইম্পৰ্টেণ্ট। তোমালোকৰ এই কাষ্ট চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। যিসকল ST, OBC, MOBC বা SC কাষ্টৰ ল'ৰা ছোৱালী আছে তোমালোকৰ এইখন বহুতেই প্ৰয়োজন হ'ব। যিসকলে এতিয়ালৈকে তোমালোকে কাষ্ট চাৰ্টিফিকেটখন উলিয়াব পৰা নাই তোমালোকে অতি সোনকালে উলিয়াই লোৱা, যাতে তোমালোকে এপ্লাই কৰাৰ সময়ত ধুনীয়াকৈ এপ্লাই কৰিব পাৰা। তাৰপিছত তোমালোকৰ প্ৰয়োজন হ'ব পাৰে এখন এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তোমালোকে গম পোৱা এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তোমালোকৰ প্ৰয়োজন হয়, আৰু নাম্বাৰটো প্ৰয়োজন হয়। আৰু কিছুমানৰ হয়তো আপলোড কৰিবলগীয়াও হয়, তোমালোকে হয়তো কিছুমানে জানে কিছুমানে নাজানে। যিসকলে এতিয়ালৈকে এক্সচেঞ্জত নাম ভৰ্তি কৰা নাই তোমালোকে ভৰ্তি কৰি ল'বা। আজিকালি অনলাইন হৈ গৈছে, তোমালোকে সকলোৱে গম পোৱা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।